তো এই গাইজ গুড মৰ্ণিং নতুন এটা সুপ্ৰভাতৰ নতুন এটা ব্লগৰ সৈতে মই আপোনালোকক মোৰ চেনেল এণ্ড্ৰিজ ব্লগত পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ যোৱা ভিডিঅ'টোত মোক ইমান ধুনীয়া ৰেছপঞ্চ দিছে, ছাপোৰ্ট কৰি আছে, তো তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ যাচিছোঁ। আৰু লগতে আপোনালোকে যোৱা ভিডিঅ'টোৰ নিচিনা যদি আৰু ভিডিঅ' লাগে আপোনালোকক তেনেহ'লে মোক জনাই দিব, মই আপোনালোকক নিশ্চয় এনেকুৱা ভিডিঅ' দিম। আৰু তো উঠিলোঁ, এতিয়া উঠি পেলাই গা চা ধোৱা হৈ গ'ল, কিন্তু আজি মাত্ৰ অলপ লেট হৈছিল, 10:15 মান উঠিলোঁ নেকি। তো গাইজ বিৰাট শাস্তি পালোঁ। কল কাটি আছোঁ, একদম কি ডাঙৰ ডাঙৰ আশা কল চাওক, পিছে 2-1 পচিয়ে গেল পাছফালে, পচি মানে কি পকাই ধৰছি। তো গাইজ চাওক কি ডাঙৰ ডাঙৰ কল, আমাৰ কল কাটা হৈ গেল। এতিয়া কলকেইটা এনেকৈ অমলেট দিয়া গৈছি যাতে পকে সোনকাল, পকো আহিছে কালিলৈকে পকি যাব। তো গাইজ কওক আপোনালোক কোন আশা লাগব? এই আশা চবতকৈ ডাঙৰ আশা, এই 2 আশা। চাওক গাইস, আর দেরিকে উঠার কারণে চাওক গাইস কামত লুকেছি মাইকে চাওক চাওক 50 লুকেছি গাইস। চাওক গাইস শাস্তি এগলা দেরিকে উঠে গাইস, হারি আছে ব্লকারে চাওক শাস্তি এগলা দেরিকে উঠবা দিয়ক আরো চাওক গাইস। তো গাইজ কি আমি করবা নৰো নেকি? আমি ল'ৰা করবা নৰো, ছোৱালী একলা করবা পাৰে গাইজ, বহুত পাৰো করবা, সদায় কৰো গাইজ, সদায়। দেৰিকে উঠাৰ শাস্তি নহয়, এনে কৈ আছে গাইজ। তো গাইজ কি কৰিম, ঘৰত কাই নাতকে, মায়ে ডিউটি যায়, ময়ো করবা লাগব, উপায়তো নাই। আৰু ঘৰত কোন আছে গাইজ, মই একলাই আছো, তো একলাই করবা লাগব। এতিয়া ভাতো বনাব লাগব, ভাতো বানি নিজে খাব লাগব। তো এনে নাৰো, চব করবাই লাগব, যেহেতু ল'ৰা ঘৰত ছোৱালী নাথাকিলে ল'ৰাৰ এই গতি হয়। তো চাই ল'বলৈ চেষ্টা কৰিব, আপোনালোকৰ ভিডিঅ'টো একেলগে চাই থাকক। মানে কি হ'ল, গাটোতো ভাল নহয়, গম কৈছিলোৱে ৰাতিপুৱাই। তো গাটো ভাল লগা নাছিল, তো শুই গ'লোঁ, শুই যাই পেলাই এতিয়া ওলাই আহিলোঁ বাহিৰত। দেখি অলপ দুমনি চকত যাই আছোঁ, মানে কলখিনি যি ৰাতিপুৱা দেখা পাইছিল, সেই কলখিনি মানে বিক্ৰী কৰিবৰ কাৰণে মানে পাইকাৰী দি দিম, আৰু সেনেকৈ সেই কৰি লাভ নাই। কাৰণ এই গৰমত কল মানে সেই কৰাটো, মই সেনেকৈ বেচোঁ কিন্তু নৰ্মেলি মানে কাবাৰ দোকানত দি দিলোঁ, তো আহি যায়। তো 60-70 টকা যাই আছে কলৰ দাম। তো তাৰ কাৰণে তো গাইজ একবাৰ চাওক, ৰ'দটো চাওকচোন, কি ৰ'দ দি আছে, মানুহ মৰি যাব লাগব গৰমত। দে আৰু গাইজ চাই থাকক। গাইজ আমি বুলি আহিছোঁ আজি, মানে অলপ বুলাটো ভাল, যিহেতু অলপ বুলবাও লাগে, কিন্তু ভাগাৰ লাগি গৈছে, কাৰণ গাড়ীৰ পৰাতো নামনোৱে, এনিটাইম গাড়ী গাইজ। আজিকালি ব্যস্ততাৰ জীৱনত মানুহে মানে কি টাইমটো ইমান মিলাব চায়, যেন গাড়ী নহ'লে মানে কাম নাই, বুজি পাইছে না গাইজ? তো মানে কি গাড়ীখন লাগবই আপোনালোকক, গাড়ী নহ'লে আপোনাৰ কাম নাই। আগতে চাইকেলেদি কাম কৰা আছিল, বুলি কাম কৰা আছিল, ৰানিং কৰি, কিন্তু আজিকালি কাম নাই গাইজ। আমি এটা লগৰ ঘৰত যাই আছোঁ, সেই লগটোৰ বিষয়ে যদি মই 2 আষাৰ কওঁ, সেই লগটোৱে দিন ৰাত হাজিৰা কৰি কিনে, হাজিৰা মানে কি ট্ৰেক্টৰ হওক, পাথৰত হওক, বা মানুহৰ ঘৰত হওক, সেনেকৈ কাম কৰি নিজৰ ঘৰ বান্ধছি। আৰু এইটো আমি জানাটোকো দৰকাৰ, আপোনালোককো দীঘলো মই কওঁ, এখন 8 ফেল কৰা, 8 পাছ কৰা, 10 পাছ কৰা সেইখিনি, আৰু তাৰ ওপৰত নাই, এভাৰেজ সেইখিনিয়ে। তো সেই চলি এটাই গাইজ কম বয়সতে, আজি তাৰ মোটামুটি মোতকৈও কম, 20-21 বছৰমান হ'ব। তো এই ল'ৰাজন মানে কি নিজৰ টকা সেই 300-400 টকা হাজিৰা কৰি কিনে মানে ঘৰ বনাই পেলাইছে। তো আপোনালোক দেখি আছোঁ, সৰু ঘৰ, নৰ্মেল ঘৰ, কিন্তু বানাইছি। মানুহ দুটা দেখা পাইছে, মই অলপ ৰিয়েকশ্যন ল'ম হা, চাব দিছোঁ আমাৰ লগটোৰ ঘৰতো। আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো, মই আপোনালোক দেখুৱাম গোটেইখিনি। তো গাইজ চাই থাকক, গোটেইখিনি দেখুৱাইছোঁ। আহি পালোঁ, মানে মোৰ লগ বহুত পুৰণা লগ, আৰু বহুতে ভাল লগ, আৰু তাৰ পৰা ইনস্পায়াৰ্ড হ'ব পাৰোঁ। কাৰণ কিয় ইনস্পায়াৰ্ড হ'ব পাৰোঁ, কাৰণ সি বহুত কষ্ট কৰি কিনে, মানে কৈছোঁ কি যে দিন হাজিৰা, যিটো দিন হাজিৰা বুলি কোৱা যায়, সেনেহেন কিছুমান কাম কৰি কিনে, ফুটবল খেলি কিনে বা কিবা কৰি কিনে, সেনেহেন কিছুমান কাম কৰি কিনে সি নিজৰ ঘৰ বনাইছে। তো নিজৰ ঘৰ বনোৱাটো আচলতে বহুত ডাঙৰ কথা, কাৰণ মইতো ভাবিয়ে নাপাওঁ যে কেতিয়া আমাৰ ঘৰ হ'ব, কি কৰিব পাৰিম। তো সি এই কম বয়সতে, 20-21 বছৰ বয়সতে এই ঘৰটো বানাই পেলাক, যিয়ে নহওক সৰু ঘৰ হ'লেও তো বানাই পেলাক। তো মই চিনাকি কৰি দিছোঁ মোৰ লগটোৰ লগত, গাইজ এইটো চাব পাৰে, মোৰ লগ হয়। তো ইয়াৰ নাম বিৰচা হয়, বিৰচা এক্কা না, বিৰচা এক্কা হয়। তো ই বানাই পেলাইছে ঘৰটো, তো চাব পাৰে ইয়াৰ এইটো ঘৰ। ই নিজে বহুত চেষ্টা কৰি কিনে ঘৰটো বানাইছে, যিয়ে নহওক গাইজ, নৰ্মেল হ'লেও ইয়াৰ মেক্সিমাম 80-90 হাজাৰ তো গেছি। তো 80-90 হাজাৰ গেছি মানে কি গাইজ, বহুত গেছি। তো সেনে কথা আৰু ভাবলি। তাতে সৰু সৰু মইনা কেইটামান আছে, হাই ক, হাই হাঁহি দিয়া, হাই দিয়া, হাই দিয়া, হাই দিয়া, হাই বুলি ক। তো গাইজ লাজ কৰি আছে এখন, তো একো নকওঁ, বাদ দিয়ক। তো গাইজ আজি বিৰচাৰ ঘৰত প্ৰথম ভৰি দি আছোঁ মই।
তো চাওক মই প্ৰথম ভৰি দিলোঁ এইটোৱে বিৰচাৰ ঘৰ সৰু ঘৰ কিন্তু সি গাইজ বহুত সুখী কাৰণ নিজৰ ঘৰ কাৰণ আমি খাই আছোঁ মা দেউতাৰ সিহঁত কিন্তু ইয়াৰতো নিজৰ ঘৰ তো নিজৰ সুখ তো বহুত আচলতে ডাঙৰ কথা তো গাইজ চাওক কিমান হেপী আছে ই তো কেনে হেপী না বহুত তো এতিয়া মানে নিজৰ যিহেতু ঘৰ হ'ল তো এনে খানা চানা দিবি না নাই আজি মই দিম খানা দিয়াটো আৰু বাকী মানে এনে ৰাইজক খানা দিবি না নাই দিম আজতেকে অলপ দিম লাহেকে মানে কি বহুত বহুত কষ্ট কৰিছে আচলতে বহুতে বেছি কষ্ট কৰিছে আৰু এই কষ্টৰ ফল নিজে আজি দেখা পাইছে ঘৰটো আৰু মই আপোনালোকক কওঁ মই এইটো ইয়াৰ মানে 2-3 বছৰ আগৰ পৰা দেখা পাইছোঁ তো সেই 2-3 বছৰতে ই এইখিনি কৰি গৈছে লগতে আৰু বহুত ইয়াৰ আছে সি বাইক কিনাৰ কথা কৈছে তো বহুতখিনি সি নিজৰ দিন হাজিৰা কৰি গাইছে তো ভাবি চাওক BA MA কৰি গাইছ বহুতে বহুত নাপাব পাৰে কিন্তু এজন কাই কৈছে গাইছ দিন হাজিৰা কৰি কিনে কৰিব নোৱাৰে কৰিব পাৰে যদি নিজৰ সাহস থাকে যদি নিজৰ সাহস থাকে সি যি হ'লেও কৰিব পাৰিব গাইছ তো চাই থাকক আচলতে মই আপোনালোকক এইখিনি বস্তু কৈ দি গ'লোঁ কাৰণ আপোনালোকক এইখিনি জানাটো দৰকাৰ তো এই কাৰণে মই দি গ'লোঁ তো গাইছ চাই থাকক মই জাষ্ট ঘৰত আহি পালোঁ ঘৰত আৰু অলপ কথা ভাবিছিলোঁ চাওক গাইছ সি বহুত কষ্ট কৰিছে বহুত কষ্ট কৰা চলি আৰু সেনেহেন মই কিয় একলা নহয় বহুত আছে এনেহেন মই বহুত দেখিছোঁ এনেহেন তো সেইকাৰণে আপোনালোক মানে ভিডিঅ'টো মই শ্বেয়াৰ কৰিলোঁ মানে মোৰ যিটো অনুভৱ বা সিয়াৰ যিটো অনুভৱ সেইখিনি আপোনালোক দেখুৱালোঁ তো আপোনালোক চাগে কিবা ভিডিঅ'টো কিবা অলপ বুজি পাইছে তো যিয়ে নহওক মানে মই নকওঁ ইনকে যে আমাৰ BA MA কৰা ছোৱালীবিলাক এনে পঢ়ি আছে সেইটো কথা নহয় তেওঁলোকো চেষ্টা কৰিছে কিন্তু ইয়াৰ বয়সটো চাই কিনে মই ক'ব পাৰোঁ যে দিন হাজিৰা প্ৰথম কথা হৈছে দিন হাজিৰা আৰু ছেকেণ্ড কথা হৈছে বয়স সেই 20-21 বয়সত আৰু ইয়াক মানে কোনো ফালৰ পৰা কাৰো পৰা সহায় লোৱা নাই মই দাঁতি ক'ব পাৰোঁ কাৰো পৰা সহায় লোৱা নাই তো সহায় চহায় নলগাই মানে এইটো কামটো কৰিছে তো এইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যিয়ে নহওক যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ এটা লাইক এটা ছাবস্ক্ৰাইবে মোক বহুতে সাহস দিয়ে যিয়ে নহওক গাইছ এইখিনি কৈয়ে আজিৰ ভিডিঅ'টো মই সামৰিছোঁ শুভৰাত্ৰি গাইছ